হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আজি মট'ব্লগ কৰিব ওলাইছোঁ। মানে মই আজি চিলাপথাৰ আমাৰ ৰাস্তাবিলাক দেখাবলৈ চেষ্টা কৰিম। মানে মই ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ৰাস্তাত যিহে অৱস্থা বেয়া, সেইকাৰণে উপায় নাপাই বনাবলগীয়া হ'ল। আৰু বলক আজি আমাৰ চিলাপথাৰ ৰাস্তা কেনেকুৱা অৱস্থা হৈ আছে, বলক দেখুৱাওঁ আপোনালোকক সকলোকে। গাদ্দা ভাই, এইটো চাওক, এইবিলাক ৰাস্তা হা, এইবিলাক চাওক, এইবিলাক কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ভাষণ দিছে, টেকন'লজি উপয়োগ কৰি ৰাস্তা দিয়া হৈছে ন। এইবিলাক চাওক, এইবিলাকখন যদি গাড়ী যদি পাৰ হৈ যায়, ষ্টুডেণ্ট যদি চাইকেল চলাই যায়, সেই ল'ৰাটো পানী পৰি গোটেই তিতি অৱস্থা নাইকিয়া হৈ যাব। এইটো চা, মাছ পুহিব পাৰিব, মাছ চৰকাৰে মাছ পুহিব ইয়াত দেই, বেলেগে নুপুহিলেও চৰকাৰে পুহিব মাছ। এইখন চাওক, নাইট চুপাৰ এখন আহি যোৱাৰ লগে লগে কিমান ভিৰ লাগি গৈছে। আৰু এইবিলাক চাওক, মই কৰি আহি আছোঁ, অথনিৰ পৰা কৰি আহিছোঁ আৰু নকওঁ আৰু। এতিয়া কলেজত যাবলৈ মোৰ লেট হৈ গ'ল মানে হৈ গ'লোৱেই। আৰু এতিয়া অভাৰটেক এইটো চাওক, এইটো মেইন চাওক, এইখন গাড়ী এতিয়া শ্ল' হৈ গ'ল, পিছপিনে কিমান ট্ৰেফিক জাম লাগি যাব পাত্তা নাই মানে। এইবিলাক চাওক, চাগে এটা মানুহ ডুব খাই যাব। হ'ব, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।